Christmas channelor an eti notun video le apnalok সকলোকে স্বাগতম জনাইছো আজি মই খুব ধুনিয়া টেস্টি এটা কেকৰ ৰেচিপি লৈ আহিছো আৰু কেকটো বনাম মই কলৰ তেতিয়া হলে বলক দেৰি নকৰি আৰম্ভ কৰো ফাৰ্ষ্টতে লাগিব কেকৰ কাৰণে ময়দা এখিনি মই দোকানৰ পৰা আনি খুলাই নাই ইয়াৰে মই 1.5 কাপ দিম আৰু তাৰ পিছত লাগিব চেনিখিনি মই মিক্সিত ধুনিয়াকৈ গুৰি কৰি লৈছো या आधा कप लैसु कारण कल केक बनाम और कलत जेहेतु मिठाটো থাকে हेतु कारणे চেনি कमके लैसु आपनालोके बेसिके खाले बेसिও লব পাৰে আৰু লাগিব অকনমান নিমখ আৰু বেকিং পাউডাৰ 1 চামুচ আৰু বেকিং সোডা অকনমান দিলে হ'ব বেকিং সোডা আৰু লাগিব ৰিফাইন দিম আধা কাপ আৰু কল কেক যেহেতু বনাম হেতু কাৰণে লাগিব কল ইমানখিনি নালাগে বাৰু ইয়াৰে মই 4টা বা 5টা দি দিম বেছি ডাঙৰো নহয় কলকেটা আপোনালোকে তেতিয়া হলে ভিডিওটো চাই থাকক মই কেনেকৈ কি কৰো ফাৰ্ষ্টতে মইতো এয়া চেনিখিনি দেখিছে মিক্সিত গুৰি কৰি ললো এতিয়া মই কল 5টা মান ধুনিয়াকৈ টুকুৰা কাটি ব্লেন্ডাৰ জাৰ এটাত ধুনিয়াকৈ ব্লেন্ড কৰি লম কল 3টা মই ধুনিয়াকৈ ব্লেন্ড কৰি ললো এয়া বিৰাট ধুনিয়াকৈ মই এটা পেষ্ট বনাই ললো আৰু তাৰ পিছত মই ময়দা 1.5 কাপ এনেকৈ ধুনিয়াকৈ চালি লম আসলে চালি ললে কেকটো বিৰাট ধুনিয়া স্পঞ্জি হয় ভাল হয় এনেকৈ এইখিনি মই এতিয়া ময়দাখিনি চালি লম তাৰ পিছত চেনি দিম চেনি আধা কাপ দিম আৰু বেকিং পাউডাৰ 1 চামুচ আৰু বেকিং সোডা অকনমান আৰু নিমখ অকনমান দি ধুনিয়াকৈ মই এইটো পেষ্ট বনাই লম যেহেতু মই আগতে কেকৰ ৰেচিপি দিছো দুটা আৰু আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে মই ডেসক্ৰিপচন বক্সত লিংকটো দি দিম আপোনালোকে তাত গৈ চাব পাৰিব আৰু সেই কাৰণে মই ইমান বেছি দেখাই নাথাকো কিন্তু কোৱালিটি যেহেতু বনাইছো সেইটো কাৰণে মই ভিডিওটো কৰিছো আৰু বেছি কি মিক্স দিও কি হেতুটো কলোৱে কি দিম তেতিয়াহ'লে এইখিনি মই ধুনিয়াকৈ পেষ্টটো বনাই লওঁ তাৰ পিছত লগ পাই আছো মই ধুনিয়াকৈ কেকৰ বেটাৰখিনি ৰেডি কৰি ললো এইখিনি ধুনিয়াকৈ ৰেডি কৰি ললো ৰিফাইন মই আধা কাপে দিছো আৰু ইয়াত মই পানী দিছো অলপ যেহেতু এইখিনি ব্লেন্ড কৰোতে লাগে পানী বা গাখীৰ দিব পাৰে আপোনালোকে মোৰ এতিয়া নাই বৰ্তমান মোৰ তাত গাখীৰ এভেইলেবল সেই কাৰণে মই দি দিছো পানী গাখীৰ দিলে সোৱাদটো ভাল হয় তো এইখিনি ৰেডি আৰু এতিয়া মই যেহেতু কুকাৰত বনাম এটা বাটিত মই ধুনিয়াকৈ ৰিফাইন সানি লৈছো তাত অকনমান ময়দা ছটিয়াই লৈছো যাতে কেকটো ধুনিয়াকৈ যেতিয়া হয় তেতিয়া ধুনিয়াকৈ ওলাই আহে লাগি যাতে নধৰে সেই কাৰণে এইটো বাটি ৰেডি কৰি লৈছো আৰু এতিয়া মই এটা কুকাৰত অকনমান বালি দিম আপোনালোকে বালি নহলে নিমখো দিব পাৰে মই অলপ বালি দি দিম এতিয়া তাৰ পিছত কুকাৰৰ ঢাকনিৰ চিটিটো খুলি দিম আৰু ধুনিয়াকৈ বাটিটো তাত বহাই প্ৰায় 30 মিনিট মান সময় ৰাখি দিম আৰু কেকটো মাজে মাজে চেক কৰি থাকিম কেতিয়া হয় কিনে আপোনালোকক জনাই থাকিম তেতিয়া হলে বলক ভিডিওটো চাই থাকক আপোনালোকে মই কেকৰ বাটিটো ধুনিয়াকৈ কুকাৰত বহাই দিলো আৰু গেছটো একেবাৰে কমত থৈছো এইটো আৰু চিটিটো এনেকৈ খুলি দিব আৰু এতিয়া মই মাজে মাজে চেক কৰি থাকিম 20 মিনিট মানৰ পিছত চেক কৰিম কেকটো হতেটো লাগে আধা ঘণ্টা মান লাগিব তেতিয়া হলে চাই থাকক দেখুৱাই থাকিম কেকটো যেতিয়া হয় তেতিয়া আপোনালোকক দেখুৱাম আৰু কিমান টাইম লাগে সেইটো কম ভিডিওটো স্কিপ নকৰি চাই থাকক আপোনালোকে মোৰ কেকটো ৰেডি হৈ গ'ল 35 মিনিট মান লাগিল কেকটো কিন্তু এটা কথা হ'ল যে কেকটো মই কাটি দিলো মানে মই ভিডিও কৰিব পাহৰি গলো যে ভিডিও যে এটা কৰি আছো পাহৰি গলো কেকটো কাটি দিলো সো ভাবিছো মই তাকে অলপ দেখাই দিও এটা পিস কাটি দিয়াৰ এইটো চাও বিৰাট ধুনিয়া হৈছে বিৰাট ধুনিয়া হৈছে এইটো আপোনালোকে এনেকে বনাব পাৰে কিন্তু এটা কথা মনত ৰাখিব যে কল বহুত আছে মই বা 1 কাপ ময়দাত মই 5-6টা মান কল দিও তেনেকে নিদিব নহলে হেতু কেক নহবগৈ লাগি ধৰিব আপোনালোকৰ কেকটো
তো জোখমতে দিব বস্তুবিলাক মই যেহেতু এতিয়া 1.5 কাপ ময়দা 3টা দিছোঁ আপোনালোকে তেনেকৈ মিলাই পেলাই দিব নিজৰ জোখমতে মোৰ এইটো এতিয়া বিৰাট ধুনীয়া হৈছে খাম এইটো অলপমান খাই চাইছোঁ টেষ্টি হৈছে বিৰাট তেতিয়াহ'লে আপোনালোকে যদি ভাল পালে মোৰ আজি ভিডিঅ'টো তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে এবাৰ বনাই চাব আৰু বনাই কেনেকুৱা হৈছে প্লিজ মোক কমেণ্টত জনাব তেতিয়াহ'লে আজিলৈ আহোঁ নেক্সট ভিডিঅ' এটা অতি সোনকালে লগ পাম বাই